Hello everyone, welcome back to my channel Smile with Tulika. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ দৰে all the time smile কৰি আছে। আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হ'ল Jackfruit Masala। কঁঠালৰ তৰকাৰী বুলি কওঁ আমি অসমীয়াতে, নহলে কঁঠাল মছলা বুলি কওঁ। মই গোটেইখিনি ইনগ্ৰেডিয়েন্টস ৰেডি কৰি লৈছোঁ। এতিয়া মই বনাম, আপোনালোকক দেখুৱাম মই কেনেকৈ বনাওঁ আৰু আপোনালোকে ৰেচিপিটো চাওক। আৰু এইটো হ'ল কঁঠালটো। এই কঁঠালটো এতিয়া মই কাটিম, ধুনীয়াকৈ কাটি ল'ম। ফাইনেলি এই কঁঠালখিনি কাটা হৈ গ'ল। নক'ব আৰু বুজিছে, আপোনালোকক কৈ দিছোঁ মই, বহুত বেছি কষ্ট হৈছে কঁঠালটো কাটোতে। একদম মানে ৰেচিপিটো বনোৱাৰ আগতে কঁঠাল কাটাটোহে বহুত বেছি ষ্ট্ৰাগল হৈছে দেই মোৰ। এইখিনি ইনগ্ৰেডিয়েণ্টছ মই ৰেডি কৰি লৈছোঁ, আপোনালোকক এটা এটাকৈ দেখুৱাইছোঁ বাৰু। এই হ'ল জিঞ্জাৰ, গাৰ্লিক আৰু গ্ৰীণ চিলিৰ পেষ্ট কৰি লৈছোঁ মই। এইখিনি হ'ল মিট মছালা, এইখিনি গৰম মছালা, দেন এইখিনি ধনিয়া পাউডাৰ, এই নিমখ, এই জিৰা, এই কাশ্মীৰী ৰেড চিলি, এইখিনি অকণমান চেনি লৈ লৈছোঁ, এইখিনি হ'ল ব্লেক পেপাৰ, এইখিনি হালধি, এইখিনি পাঁচফোৰণ, এইখিনি হ'ল গোটা গৰম মছলা, দালচিনি, ইলাইচি আৰু লং আছে। এই হ'ল চাট মছলা, এই শুকান জলকীয়া, তেজপাত, আৰু ইয়াতে লৈছোঁ মই আলু কাটি লৈছোঁ। দেন এইখিনি পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ। এই হ'ল বিলাহী অলপ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি হ'ল আপোনালোকৰ কঁঠালখিনি যে দেখুৱাইছিলোঁ, এইখিনি এতিয়া কঁঠালখিনি বইল কৰি মই লৈছোঁ। আহক এতিয়া মোৰ কিচেনলৈ যাওঁ আৰু ৰেচিপিটো বনাওঁ। এয়া মই কেৰাহীটো পাতি দিছোঁ। এতিয়া কেৰাহীটো গৰম হৈছে, তাত মই মিঠাতেল দি দিছোঁ। মিঠাতেলেৰে বনালে বেছি টেষ্টি হয়। মিঠাতেলটো গৰম হ'বলৈ দিছোঁ। এয়া আমাৰ তেল গৰম হৈছে। এতিয়া মই তেলটো ফাৰ্ষ্ট মই আলুখিনি ফ্ৰাই কৰি লওঁ। অকণমান নিমখ দি দিছোঁ আলুখিনি। আলুটো গোল্ডেন ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই আলুটো থৈ দিছোঁ ওলাই পেলাই। আলুটো দেখিছেনে ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া মই আলুখিনিটো লৈ ল'লোঁ। এতিয়া মই এই একেখিনি গৰম তেলতে মই অকণমান পাঁচফোৰণ দিম। শুকান জলকীয়া দিছোঁ। দেন মই তেজপাত দুটামান দিছোঁ। হোল গৰম মছলা, ইলাইচি, দালচিনি, লং অলপমান দি দিছোঁ ফ্লেভাৰৰ কাৰণে। ধুনীয়া এটা ফ্লেভাৰ আহিছে। গৰম তেলত এইখিনি বস্তু দিলে বৰ ধুনীয়াকৈ ফ্লেভাৰটো আহে। এতিয়া মই ইয়াত দিম পিঁয়াজ। গোটেইখিনি পিঁয়াজ মই কাটি থৈছিলোঁ, কাটা পিঁয়াজখিনি দি দিছোঁ।
পিঁয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰ হ'ব লাগিব ফ্ৰাই হৈ। পিঁয়াজখিনিৰ লগতে মই এতিয়া দিম বিলাহীখিনি। একেলগে ফ্ৰাই হৈ থাকক পিঁয়াজ আৰু বিলাহীখিনি। সকলোৱে বেলেগ বেলেগ প্ৰচেছত বনায়, মই মোৰ নিজৰ ৱেটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই বাকীখিনি মছলা ইয়াতে এটা এটাকৈ এড কৰিম। ফাৰ্ষ্ট মই সল্ট দিওঁ, সল্টটো অকণমান দি লৈছোঁ, পিছত আকৌ লাষ্টত বাৰু টেষ্ট কৰি পেলাই দিম লাগিলে। হালধি দিছোঁ, ৰেড চিলি পাউডাৰ অলপমান দিছোঁ, জিৰা দিছোঁ, হোল ব্লেক পেপাৰখিনি গ্ৰাইণ্ড কৰি লৈছোঁ, ব্লেক পেপাৰখিনি দিলোঁ, এই হ'ল অলপ মিট মছলাও দিছোঁ, অকণমান গৰম মছলাও দিছোঁ, অলপ ধনিয়া পাউডাৰ, আৰু এই হোল গৰম মছলাখিনি পিচি লৈছিলোঁ এইখিনিও দি দিছোঁ, ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু এতিয়া আকৌ অকণমান চাট মছলাও দি দিছোঁ। আৰু ফাইনেলি এতিয়া মই দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট। জিঞ্জাৰ গাৰ্লিক আৰু গ্ৰীণ চিলি পেষ্ট এইখিনি একেলগে পেষ্ট কৰি থৈছোঁ, জিঞ্জাৰ গাৰ্লিক আৰু গ্ৰীণ চিলি। এতিয়া এইখিনি খুব ধুনীয়াকৈ মছলাটো মিক্স হৈ যাব আৰু ফ্ৰাই হৈ যাব লগতে। অলপ সময় যেতিয়ালৈকে বিলাহীখিনি আৰু পিঁয়াজখিনি আৰু গোটেইখিনি মছলা ভালদৰে ফ্ৰাই নহয় আৰু মিক্স নহয়, তেতিয়ালৈকে আমি অলপ সময় ফ্ৰাই কৰি থাকিম। কেঁচা আদা, নহৰু আৰু জলকীয়াৰ যোনটো গোন্ধ সেইটো ওলাই আছে, যেতিয়ালৈকে সেই গোন্ধটো অকণমান নাইকিয়া হৈ যাব লাগিব, ভালকৈ ফ্ৰাই হৈ, তেতিয়ালৈকে আমি এইখিনি ফ্ৰাই কৰি থাকিম মছলাখিনি।
হৈ গৈছে ফ্ৰাইখিনি। এতিয়া আমি ইয়াতে এড কৰিম বইল্ড কঁঠালখিনি। বইল কৰি অলৰেডি থৈ দিছোঁ কঁঠালখিনি। এতিয়া ইয়াতে লাহেকৈ এড কৰিম। অলপ অলপকৈ মই এড কৰিছোঁ বইল কঁঠালখিনি। এতিয়া এইখিনি মিক্স কৰি দিছোঁ মছলাখিনিৰ লগত। বইল কঁঠালখিনিও মছলাখিনিৰ লগত ভালদৰে মিক্স হ'ব দিছোঁ আৰু অলপমান ফ্ৰাই হ'ব দিছোঁ। ফ্ৰাই হৈ আছে। এতিয়া মই অকণমান চেনি দি দিছোঁ। আৰু যোনখিনি ফ্ৰাই কৰা আলু আছিলে আলুখিনি এতিয়া ইয়াতে দি দিছোঁ। আৰু এতিয়া ভালদৰে মিক্স কৰি দিম। ধুনীয়া ফ্লেভাৰ আহিছে। আৰু অলপ সময় এনেকৈ ফ্ৰাই কৰিব লাগিব। যিমান বেছি সময় ফ্ৰাই কৰোঁ একচুৱেলি সিমান টেষ্টটো আহে। ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে অকণমান পানী দিছোঁ মই। আৰু এইখিনি এতিয়া উতলিবলৈ দিম। পানী দি পেলাই অকণমান মিক্স কৰি দিছোঁ। পানী অকণমান দিলে গোটেইখিনি মছলা এনেকৈ ধুনীয়াকৈ মিক্স হয়। আৰু পানী দিয়াৰ পিছত এতিয়া অকণমান কাভাৰ কৰি পেলাই অলপ সময় থৈ দিম 10 মিনিটছৰ কাৰণে অলপ ল' ফ্লেমত। 10 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাইছোঁ। দেখিছে আপোনালোকে ইমান ধুনীয়া কালাৰ আহিছে গ্ৰেভিটোৰ। গ্ৰেভিটো হৈ গৈছে। এতিয়া আমাৰ কঁঠাল মছলা, কঁঠালৰ তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া খোৱাহে কথা আৰু। ফাইনেলি এয়া আমাৰ জেকফ্ৰুট মছালা ৰেডি। কঁঠালৰ তৰকাৰী হৈ গৈছে, কঁঠাল মছলা হৈ গৈছে। মই আপোনালোকক খাই পেলাই কৈ আছোঁ টেষ্টটো কেনেকুৱা হৈছে। আৰু এয়া হ'ল কঁঠাল মছালা জেকফ্ৰুট ৰেচিপি ৰেডি। মই খাই পেলাই আপোনালোকক কৈছোঁ
কৈছোঁ মই আপোনালোকক কি দৰকাৰ মাংস খাবলৈ নন ভেজৰ কোনো মানে দৰকাৰেই নাই এনেকুৱা ধৰণৰ ডেলিচিয়াছ যদি ভেজত ৰেচিপি খোৱা হয় খুব ভাল লাগিছে খাই পেলাই এতিয়া এই ৰেচিপিটো একচুৱেলি ৰুটিৰ লগতো খাব পাৰি নহ'লে ৰাইচৰ লগতো খাব পাৰি কিন্তু আমি যিহেতু অসমীয়া আমি বেছিভাগ ভাতেই খাওঁ চ' এতিয়া আমি ভাতৰ লগত কঁঠালৰ ৰেচিপিটো খাম খুব ধুনীয়াকৈ মোৰতো খুব ভালেই লাগিছে খুব য়াম্মি খুব ডেলিচিয়াছ হৈছে খাবলৈ আৰু দেখিবলৈও বহুত এট্ৰেক্টিভ হৈছে ডিছটো চ' আপোনালোকেও এনেকৈ বনাব পাৰে বনাই চাব আৰু কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই আজি ফাৰ্ষ্ট ৰেচিপি আপলোড কৰিছোঁ যদি আপোনালোকৰ ভাল লাগিছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' নেক্সট ভিডিঅ'টোলৈ পুনৰ আহিম অতি সোনকালে ট্ৰাই কৰিম মই নেক্সট ভিডিঅ'টো আনিবলৈ থেংক ইউ ছ' মাছ বাই বাই